গাইজ গুড মৰ্ণিং ৱেলকাম টু নতুন ব্লগ। আজিৰ ভিডিঅ'টো দিনটো যি কৰোঁ সেই দেখাম। বৰ্তমান টাইম হৈছে 8:30। এতিয়া অলপ দেৰিকৈ মই যাম কলেজ, চাহ তাহ খাই লওঁ, দাঁত চাত মাজি লওঁ। এতিয়া বৰ্তমান আৰু ৰ'দ দিছে, সেই জুইহান ৰ'দ দিছে ৰে বাপৰে বাপ। সেই গাইজ কলেজ যাব হৈ গ'লো ৰেডি। বৰ্তমান কলেজ যাম 7 কিলোমিটাৰমান দূৰ আৰু লৈ যাম চাইকেল। এই গৰমত বাপৰে বাপ চাইকেল চলাব পাৰিম দে আৰু এতিয়া ৰাণী এতিয়া ধুব কাপোৰ। এই গৰমত মৰব দে এতেও। আহি পালোঁ ঘৰ, এতিয়া বেয়া গৰম লাগছি। খাম দেখছি না কাপোৰখিনি সলকাল আৰু কাপোৰ চাপোৰ সলকা অলপ জিৰালোঁ, জিৰাই পেলাই ভাত চাত খালোঁ। আৰু মোৰ অলপ বেলেগ দকছোঁ, ভাতকেইটা আগে খাই ল'লোঁ। এতিয়া গা ধুব যাম, মানে ভাবছিলোঁ গা নুধাওঁ, কিন্তু এই গৰমত থাকিব আৰু গা ধুমে আজি ধুৱাই লাগিব। আহি পালোঁ নদীৰ কাষ, আৰু এটা কথা গম পালোঁ যে ঘৰত যি ফেনখন ঘূৰি থাকে সেই ফেনখনতকৈ যিমান বতাহ দিয়ে তাতে এতে বতাহ নাকঠিলোঁ। যি ঠাণ্ডা বাপৰে বাপ কৈছোঁ না, গাটো পুৰা ঠাণ্ডা পৰিছে। আৰু পানীত পৰাৰ পিছত বেয়া ঠাণ্ডা পৰি যাব। ব'লক যাই থাকোঁ। তো গাইজ ফাইনেলি আহি পালোঁ নদী, এতিয়া গাটো ধুম। গা ধুতি লগ পাইছোঁ দক। গেলোঁ গা পা ধুই, মানে চাইকেল মাৰি বহুত দূৰৰ পৰা আছোঁ, গাটো বহুত কেম্বা লাগিছে। এতিয়া অলপ বাগাত দি লওঁ। মাদাৰে ইয়াত বাগাত দিছে, ময়ো বাগাত দি লওঁ দক। ইয়াত ঘুমাতে ঘুমাতে কয় দি ৰাতি হ'ল গমেই নাপালোঁ। মোটামুটি 6টা বাজিল। এতিয়া সেই 4টা বজাতে সোমাইছিলোঁ। বয়া টোপনি গৈছে দেই। এতিয়া ঘৰত যাওঁ, চাহ বনাওঁ, চাহ বনাই পেলাই খাম। আৰু তো চাহ বনাব আহি গ'লোঁ। আমাৰ পাকঘৰটো দেখি পেলাই কিবা অলপ সেই নকৰোঁ আৰু পাকঘৰটো এনেই ৰখ, বেছি চাফা নহয়, ঘৰ চৰ ভালকৈ বনোৱা নাই আৰু গাখীৰ মাখন পৰি গ'ল দেখছিয়া অৱস্থা। আৰু গাইজ এটা কথা কৈ দিওঁ, আমাৰ পাকঘৰটো অলপ বেলেগ ধৰণৰ। আমাৰ ইয়াতে পাকঘৰো আছে আৰু আমাৰ ইয়াতে বাথৰুম আছে। এখন বাথৰুমত দৰ্জা আৰু তাতে লেট্ৰিন আছে, গা ধোৱা বাথৰুম আছে, প্লাছ পানী চাৱাৰ আছে। কিন্তু চাৱাৰত গা ধোৱা আমি নদীতে গা ধোওঁ বেছিভাগ। ফেচিলিটি দিছে না, ঘৰৰ ভিতৰতে লেট্ৰিন, হাগাৰ কাৰণে হৈ গ'লগৈ। গাইজ কি মজাকে চফাত বহিলে ভিডিঅ' চাইছিলোঁ। ই বেটাই কিবা বোলে খাই দোকানক লগি লৈছি, এখন দোকান দেখা নাপায় দিয়ক। এতিয়া যাওঁ তাতে দোকানত, তাক যাওঁ কিবা বোলে আচাৰ খাই, মোক দিবি নে? লাগবহে 1 পেকেট। পইচা গেলা দিছা, পইচা গেলা দিছা চুৰ। জলদি লো। কি ল'ম লৈ থাক, এই পেকেট ল। কি 5 পেকেটে ল'বি, বেছি নলবি আৰু। দিবি না 1 পেকেট? থেংকছ, যা 4 লাখ। টাইম হৈছে 8:30 আৰু মই আছোঁ ইয়াত। আৰু এটা কথা কৈ দিওঁ, আজিৰ পৰাই ডেইলি ব্লগ দিম। এইটো মই চেলেঞ্জ পাতি ল'লোঁ। 1 মাহত 30টা ভিডিঅ' ঢালিমেই মুঠতে। ব্লগ ভাল হয় বেয়া হয় এলা নাজনো, কণ্টেণ্ট যি পাওঁ তাকে দিম। মুঠতে মোৰ দিনত কি কি কৰোঁ আৰু একদিনত সেইখিনি থাকি যাব ইউটিউবত। বাকী আপোনালোকে অলপ ছাপোৰ্টটো কৰি দিব যদি ভাল পায়। কৈ দিয়া ডেইলি ব্লগ দিবাকে চেষ্টা কৰিম জানা, কাৰণ মই মানুহৰ লগত যাই পেলাই ভিডিঅ' বনাব নোৱাৰোঁ ভাল চাগে। মোৰ কথা বুজি যায়, তাৰপিছত মোৰ হাঁহি উঠে। সেইকাৰণে মই যদি ডেইলি ব্লগ দিওঁ, 1 দিন ভুলব, 2 দিন ভুলব, 3 দিনাই ভুল নহয়, তাৰপিছত শিকি যাম আৰু কথা কোৱা। ডেইলি ব্লগ দিবই লাগিব। সেইকাৰণে 9টামান বাজিলে আৰু মায়ে ভাজি আছে মাছ। কেনেকৈ ভাজিছে চাওঁ। তো গাছ চাব পাৰে মাছ ভাজিছে, বাপৰে বাপ। এই গৰমত মাছ ভাজিছা দে আম্মা তই। সেই কি ভাজিছা? অলপমান খাইছে আৰু জিউলো আম্মা একবাৰ তই কৈ দি, চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দি দে। চেনেলটো ছাবস্ক্ৰাইব কৰি দি। দেখছা গাইজ আম্মা ক'বা নাজানে ভালকৈ, কৈছি দি ছাবস্ক্ৰাইব কৰি দি বুলি সেনে বল। আমাৰ আভাদাৰ আহি পেলাক আৰু ডিমা লৈছি। মই মাছ নাখাওঁ, মানে মাছ খালে বমি বমি লাগে। খালে মাথাটো খাওঁ, তেতিয়া অলপ বমি চমি সিমান নালাগে। আৰু আচাৰ হ'লে খাব পাৰোঁ আৰু, কিন্তু সিমান মাছ নাখাওঁ। সেইকাৰণে ডিমা লৈছি, ডিমাই দি ভাত খাম আজি। তো গৰম দিন অলপ হাৱেত দেখি ওলাই আহিলোঁ। আৰু হাৱেৰ কাষত আছে আমাৰ এইখন দোকান। এখন দোকানত থাকে ব্ৰাদাৰ আৰু কিবা ভাল কৰিছে, আৰু বিক্ৰী চিক্ৰী নাই নাই বহি থাকে। পইচা কামে উল্টাই দিছি বাপ্পা ঐ। 9:30 বাজিল, বন্ধ কৰিবাৰে নাই। দে দোকান বন্ধ কৰ জল্দি। তো গাইছ এই পেকেছিল প্লাষ্টিক নিঙনি বঢ়িয়াকৈ কুটি থৈ দিছি। খাক এতিয়া কোনে খাক। তে মাতটো এখন ইচ্ছা
তো গাইজ ভাত চাত খাই বাহিৰত আহি গ'লোঁ আজিৰ ভ্লগটো এখনেই আছিল ঘৰত যি যি কৈছোঁ আপোনালোকক দেখাছোঁ বেলেগ দেখাব লগা নাইও কালিৰ ভ্লগটোত অলপ বেলেগ কৰিব চেষ্টা কৰিম এতিয়া মই ঘুমাব যাওঁ বাই